हेलो गाइस, এয়া আমাৰ অভয়াপুৰী গান্ধী মৈদানৰ পূজাশালী। আপোনালোকে চাই থাকক ভিডিঅ'। হৈছে ৰাজবাৰী পুখুৰীৰ পৰা পুৰা ভিৰ, আৰু আমি ফাইনেলি মেলা আহি পাইছোঁ গেটত। এতিয়া আমি পূজাৰ মেলাৰ ভিতৰলৈ যাম। প্ৰথমতে আমি ফাৰ্ষ্ট মাক দৰ্শন কৰিম। অষ্টমীৰ দিনাখন বৰ বিশেষ এটা ভিৰ নাছিলে, মানুহৰ সমাগম খুবেই পাতল আছিল। তো তাৰ মাজতো আছিলে ভিৰ, আৰু আমাৰ হিয়াৰ আমতো মৰমৰ জুবিন দা তাৰ সমাধিস্থল ইয়াতে পাতিছে। তো ভিডিঅ'ত পূজাৰ মাজতো ইমান এটা বেয়া বুকত সাঁচি লৈ তথাপিও আমি মাক আশীৰ্বাদ বিচাৰি গৈছোঁ যাতে জুবিন দাৰ ন্যায় পাওক। সেয়াও প্ৰাৰ্থনা কৰিলোঁ মাৰ দেৱীৰ ওচৰত। মাৰ ওচৰৰ পৰা সেৱা জনাই এতিয়া আমি মেলা ফুৰিবৰ কাৰণে ওলালোঁ। এয়া মেলাখন আপোনালোকে চাওক, মই আৰু বৰ বিশেষ একো নকওঁ। গুড নাইট এভৰিঅল। আৰু যোনে যোনে আমাৰ অভয়াপুৰীৰ ইয়াতে পূজা চাব অহা নাই, তো এবাৰ আহিব পূজা চাবৰ কাৰণে। বহুত ধুনীয়া আৰু বহুত ডাঙৰ মেলা হয়। আৰু এইখিনিতে গুড নাইট বুলি আগতেই দিছোঁ। এতিয়া মেলা বাই বাই, টাটা, হাই ফ্ৰেণ্ডছ।